প্ৰিয়তমালৈ শেষৰ চিঠি। মৰমৰ প্ৰিয়তমা, তুমিতো জানাই কবিতা মোৰ কিমান প্ৰিয়। সেয়ে তোমালৈ চিঠি আকাৰে লিখি পঠিয়ালোঁ। কবিতা লগা ভাষাৰে লিখিছোঁ। তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ গভীৰতা কিমান। মই জানো তুমি চিঠি দিলে বেয়া পোৱা, কিয়নো তুমি মোক লগ পালেই অভিযোগ দিয়া। চিঠি পঢ়িবলৈ হেনো তোমাৰ হাতত সময় আৰু ধৈৰ্যৰ অভাৱ। সেয়েহে তুমি হোৱাটছআপ অথবা ফেচবুকত মেছেজ কৰিয়েই খবৰ ল'বলৈ কোৱা। প্ৰিয়তমা, তোমাক মই কেনেকৈ বুজাওঁ যে মই যান্ত্ৰিকতা জগতখনত থাকি বেয়া পাওঁ। আধুনিকতা অথবা বিলাসিতাৰে তোমাৰ প্ৰেমিক হ'ব নোৱাৰোঁ মই। প্ৰিয়তমা, তুমি হয়তো নজনা চিঠিৰে প্ৰেম নিবেদন কৰা মাদকতাই সুকীয়া। মনত কিমান পৰম সন্তোষ পোৱা যায়। প্ৰিয়তমা, তোমাক আকাশৰ সমান ভাল পাওঁ। আজি এটা কথা কওঁ, ভুল নুবুজিবা। তোমাৰ আৰু মোৰ মাজত ব্যৱধান এইটোৱেই যে তুমি সকলো বস্তু আধুনিকতাৰে জুখি চোৱা, আৰু মই কিছু ক্ষেত্ৰত অতীতৰ মাদকতাৰ সোৱাদ বিচাৰোঁ। কথাটো আপোন বুলি ভাবি কৈছোঁ, বেয়া নাপাবা। চিন্তা কৰিব নালাগে আৰু নিলিখি দিয়া চিঠি।